প্ৰণাম প্ৰভু। আহক সৃষ্টিকৰ, আহক মহেশ্বৰ, আপোনালোকৰ আগমনে পবিত্ৰ হ'ল আজি বৈকুণ্ঠপুৰী। কিন্তু জানিব পাৰোনে হঠাতেই আপোনালোকৰ বৈকুণ্ঠধামে আগমনৰ উদ্দেশ্য? হে প্ৰভু, সৃষ্টিকৰ, মহাপৰাক্ৰমী বলিৰ হাতত পৰাজিত আজি দেৱতা সমাজ, দুৰ্বাসাৰ সাপত লক্ষ্মী হস্ত আজি অমৰাৱতী পুল। দেৱতাৰ অবিহনে ৰব জানো সৃষ্টি আমাৰ? হে বিশ্বপালক, বলি আপোনাৰ মহাভক্ত। বলিৰ মনোবাঞ্ছা পূৰণ কৰি উদ্ধাৰ কৰক দেৱ সমাজক। হে মহেশ্বৰ প্ৰভু, নিজ কৰ্ম দুখে দণ্ডিত আজি দেৱ সমাজ অসুৰৰ ঘাটত। অহংকাৰত মত্ত হৈ হিতাহিত জ্ঞান হেৰুৱাই অভিশপ্ত হ'ব লগা হ'ল দেৱতাসকল। আৰু বলিৰ হাতত বন্দী হৈ দেৱতাৰ গৰ্ব অহংকাৰ চূৰ্ণ হৈছে। কিন্তু ইমানতো হোৱা নাই আমাৰ কৰ্তব্যৰ শেষ। তেন্তে প্ৰভু, নহ'ব নেকি দেৱতা উদ্ধাৰ? নহ'ব নেকি পতন দানৱৰ? প্ৰভু, লক্ষ্মী ভস্ত অমৰাৱতীত নহ'ব নেকি পুনৰ লক্ষ্মীৰ আগমন? নহ'ব নেকি খণ্ডন দুৰ্বাসাৰ ব্ৰহ্মসাপ? হ'ব সৃষ্টিকৰ, হ'ব মহেশ্বৰ। প্ৰভু, দেৱতাৰ কল্যাণৰ বাবে, ব্ৰহ্মসাপ খণ্ডাবৰ বাবে আমাৰ এক নৱ অৱতাৰৰ হ'ব প্ৰয়োজন। লক্ষ্মীহাৰা অমৰাৱতী পুনৰ লক্ষ্মীক স্থাপনৰ বাবে দেৱতা আৰু দানৱৰ সন্ধি কৰাই তেওঁলোকৰ সন্মিলিত শক্তিৰে ক্ষীৰোদসাগৰ মন্থন কৰিব লাগিব। আৰু সেই সাগৰ মন্থনত সৃষ্টিৰ কল্যাণৰ হেতু আমি এক নৱ অৱতাৰ কৰিম ধাৰণ। হে প্ৰভু, এই ক্ষেত্ৰত আপোনালোক আৰু দেৱৰ্ষীৰ লাগিব সহায়। যাওক, এতিয়া আপোনালোক যাত্ৰা কৰক বলিৰ সমীপে। ক্ষন্তেক পাছতে আমিও তাত সমুপস্থিত। আপোনাৰ কি যে অপূৰ্ব লীলা। বাৰু বলক মহাদেৱ, যাওঁ আমি বলিৰ সমীপে। বলক সৃষ্টিকৰ। হে বিশ্বপালক, আমি আহিলোহে। ভক্ত বলি, বলি, একে আচৰিত! সপোন ব্যতীত মোৰ সন্মুখত উপস্থিত স্বয়ং সৃষ্টিকৰ্তা ব্ৰহ্মদেৱ আৰু সংহাৰকৰ্তা দেৱকুল পানী। হে প্ৰভুদয়, মোৰ সহস্ৰ কোটি প্ৰণিপাত কৰিব গ্ৰহণ। তথাস্তু। কওক কওক প্ৰভু, কিবা হেতু কৰিলে আগমন, কিবা কাৰ্য মই কৰিম সাধন। ভক্ত বলি, প্ৰভু, তুষ্ট আমি তোমাৰ ভক্তিত। ভাল প্ৰভু। ৰাখিবানে তুমি আমাৰ এটি অনুৰোধ? অনুৰোধ? অনুৰোধ নহয় প্ৰভু, আদেশ যদি কৰে আপুনি মোক, নহে যদি মোৰ সাধ্যৰ অতীত নতশিৰে প্ৰভু মই কৰিম পালন। তেন্তে বলি, কওক। আমাৰ আদেশ মানি জগতৰ কল্যাণৰ বাবে তোমাৰ হাতত বন্দী হৈ থকা সকলো দেৱতাক মুক্তি কৰি দিয়া অতি অবিলম্বে। হে প্ৰভু, আপুনি মোৰ দেৱৰ দেৱতা, দেৱতাৰ মুক্তিৰ পৰিৱৰ্তে প্ৰভু আপুনি মোক যি আদেশ কৰিব মই নতশিৰে প্ৰভু কৰিম পালন। পিতৃহন্তা দেৱতাৰ মুক্তি নহ'ব কদাপি। বলি, কিয় তুমি কৰিছা অনীতি? যাৰ দ্বাৰা সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ডৰ হৈছে স্বজন,
তেনেহেন স্বয়ং সৃষ্টিকৰ্তাৰ আদেশো তুমি কৰিছা অৱজ্ঞা। শুনা বলি সংসাৰ কৰ্তা ৰুদ্ৰময় প্ৰভু কৰিছো আদেশ শীঘ্ৰে মুক্তি দিয়া দেৱ সমাজক। হে প্ৰভু ত্ৰিপুৰাৰী, কাতৰেৰে মই কৰিছো প্ৰাৰ্থনা, পুনৰ দেৱতাৰ মুক্তিৰ কথা নকবতো নাই। বেখন প্ৰতিজ্ঞা পালি আছো মই, কদাপিতো মই দেৱতাক মুক্তি নিদিম কদাপি। বলি সামান্য দানৱ হৈ কাল ৰূপী ৰুদ্ৰক তই কৰিছ অৱজ্ঞা। নহয় নহয় যাৰ কটাক্ষত মহাপ্ৰলয়ৰ হয় সূচনা, তেনেজনৰ আদেশ অমান্য কৰি কুখ্যাতি ৰাখিলি ধৰা। কোন মূৰ্খ ললোৱেই মহাকাল ইখন দীঘল পথ কৰি আজি তোক বলি হাৰি নাম লৈ উদ্ধাৰ কৰো দেৱ সমাজ। হে প্ৰভু ভোলানাথ, একান্তই যদিহে তুমি কৰিছা ৰং বাঞ্ছা, তেন্তে কিন্তু হে প্ৰভু, এই দাসক নিজৰে ভিত্ৰ বুলি সৰ্বদোষ কৰিব মাৰ্জনা, কৰিব মাৰ্জনা। शिवाय विष्णु रूपाय विष्णुवे शिवारूपिणे अनादि जगदीशाय नमो हरि हरात्मने। ক্ষান্ত হোক মহাদেৱ, প্ৰভু ক্ষান্ত হোৱা বলি। অকাৰণত সৃষ্টিৰ বুকুত নকৰিবা প্ৰলয়ৰ ঘোষণা। নমো নমো নারায়ণ ও গতির গতি তোমার চরণে প্রভু করুহ প্রণতি। হে প্রভু, যার কথা মই দিনে রাতিয়ে আসিল চিন্তা করি, সেই মহান পুরুষ উপস্থিত হল আজি মোর সন্মুখত। হে দয়াময়, হে নারায়ণ, মোর সহস্র কৌটি প্রদীপাতে গ্রহণ করক প্রভু, গ্রহণ কর বলি প্রভু। তুমি মোৰ মহাভক্ত, প্রভু মহাবৈষ্ণৱ তুমি মোৰ। হে প্রভু, গতিকে আমাৰ বাক্য ৰক্ষা কৰি মুক্তি দিয়া তুমি দেৱতা মণ্ডলী। হে প্রভু, হে দয়াময়, ভক্ত বাঞ্ছা কল্পতরু, এ দাসর প্রতি সদয় হই দেবতার মুক্তির কথা নকবতো নাই। এখন প্রতিজ্ঞা পালি আছো মই। কি কলা বলি? তুমি দেৱতাক মুক্তি নিদিয়া? অর্ধ স্বর্গ নোপোৱা পর্যন্ত দেবতার মুক্তি অসম্ভৱ। তুমি সীমা উলংঘন কৰিছা বলি। জগতত এনেজন ভক্ত নাই আমাৰ, যি আমাৰ বাক্য কৰে উলংঘন। আৰু তুমি মোৰ পৰম ভক্ত হৈ আমাৰ আদেশক কৰিছা অৱজ্ঞা। হে প্রভু দয়াময়, অন্তর্যামী তুমি নারায়ণ, কব জানো লাগিব তোমাক মোৰ এই হৃদয়খনৰ কথা। বলি তথাপিতো শুনা প্ৰভু, শুনিব খুজিছা তেতিয়া শুনা প্ৰভু। এক পিতৃৰ ঔৰসজাত সন্তান আমি, দেৱতা আৰু আমি দানৱ সমাজ। সেই দেৱতা সমাজে আমাক অনাৰ্য বৰ্বৰ বুলি, হীন বুলি, নিজ বুলি কৰে অপমান।
হে প্ৰভু সঁচাকৈ যদি আমাৰ এই স্বৰ্গতে নাই অধিকাৰ সঁচাই হওঁ যদি আমি এই বিশ্বৰ দলিত তেন্তে হে প্ৰভু তোমাৰ সুদৰ্শন চক্ৰ প্ৰয়োগ কৰে শেষ কৰি দিয়া বলিৰ জীৱন ধ্বংস কৰি দিয়া সমগ্ৰ দানৱ সমাজ এই সংসাৰৰ পৰা শান্ত হোৱা বলি সেই মোৰ ভক্ত প্ৰাণধন যুক্তিপূৰ্ণ মন্তব্য তোমাৰ উঠা পুত্ৰ নকৰিবা তুমি মনত বেজাৰ পুত্ৰ হে প্ৰভু সেইটোৱে মই আপুনি মোক পুত্ৰ বুলি কৰিলে সম্বোধন হে প্ৰভু হে দয়াময় নকৰিব চালনা ৰাখো কওক প্ৰভু কওক মোক কিয় পুত্ৰ বুলি কৰিলে সম্বোধন সেই ভোলানাথ অকস্মাতে প্ৰকাশৰ ৰহস্য গোপন দিয়ক উপায় কি কৰা যায় প্ৰভু পলম নকৰি ভক্তৰ মনোবাঞ্ছা কৰক পূৰণ হে দয়াময় নকৰিব চালনা ৰাখো প্ৰকাশ কৰক এই বলিৰ জন্মৰ ৰহস্য বলি প্ৰভু তুমি মোৰে পুত্ৰ আৰু মই তোমাৰ মাতৃ হে দয়াময় তুমি মোৰ মাতৃ কিন্তু কেনেকৈ সম্ভৱ প্ৰভু কেনেকৈ সম্ভৱ হে দয়াময় হে তুমিতো পূৰ্ণ ব্ৰহ্ম পুৰুষ তেনেস্থলত তুমি মোৰ মাতৃ মই বুজিব পৰা নাই শুনা বলি প্ৰভু তোমাৰ পিতৃ বিৰোচনে চিত্ৰকূট পৰ্বতত আমাৰ এই দৰ্শন পাবৰ বাবে সহস্ৰ বছৰ তপস্যাত মগ্ন আছে আমি তেওঁ তপস্যাত সন্তুষ্ট হৈ দিলো দৰ্শন কিন্তু তোমাৰ পিতৃয়ে আমাৰ দৰে 32 অলংকাৰ যুক্ত এগৰাকী সুন্দৰী কন্যাক পত্নী ৰূপে প্ৰাৰ্থনা কৰিলে আৰু আমি নিজ হাতৰ এপাত কংগন দি কলো সেই কংগন তেওঁ যাকেই পিন্ধাব তেওঁ এই আকাংক্ষিত কন্যালৈ ৰূপান্তৰিত হ'ব আৰু সেই কন্যাই তেওঁ পত্নী হ'ব কিন্তু তৎমুহূৰ্ততে তোমাৰ পিতৃ বিৰোচনে সেই কংগন আমাৰ হাততেই পিন্ধাই সত্যপাশে আবদ্ধ হৈ আমি এই বিৰোচনৰ পত্নী হলো বিৰোচনৰ সৈতে সহস্ৰ বছৰ বাস কৰাৰ পাছত আমাক বৈকুণ্ঠত নাপাই সৃষ্টিকৰ আমাৰ চাপি আৰু তাৰ পাছত কি হ'ল ব্ৰহ্মদেৱে তোমাক কবহ বিশেষ ভক্ত বলি ধ্যান যোগে জানিব পাৰিলো মই নাৰায়ণে বিৰোচনৰ পত্নী ৰূপে কৰিছে নিবা আমি ভোলানাথৰ সমে যথাস্থানত হলো উপস্থিত নাৰায়ণে আমাক বিৰোচনৰ পত্নী ৰূপে অন্ন দিয়াৰ সুযোগতে হাতৰ কংকন মই আনিলো খুলুকা আৰু লগে লগে প্ৰভুৱে নিজ মূৰ্তি কৰিলে ধাৰণ কিন্তু সেই সময়ত অন্তঃসত্ত্বা আছিল প্ৰভু নাৰায়ণ যাৰ গৰ্ভত তোমাৰ হৈছিল অৱস্থান আৰু তাৰ পাছৰখিনি ভোলানাথৰ মুখে শুনা সবিক বলি উপায়ন্তৰ হৈ ভগৱন্তৰ বাহু ফালি আমি তোমাক বাহুৰি কৰিলো বাহুৰ পৰা জন্মৰ বাবেই
তোমাৰ নাম বলি আমি এই কৰিলো প্ৰদান এই হেতুকে প্ৰভু শ্ৰী নাৰায়ণক তোমাৰ মাতৃ বুলি ক'লে অত্যুক্তি কৰা নহ'ব নিশ্চয় বিশ্বর দলিত কিরিত দানব কুলজাত বলির মাতৃ স্বয়ং দেব ধন্য ধন্য হল মুরাদি দানবী জীবন হে প্রভু দয় মোর সর্বদোষ হে ব্রহ্মা বিষ্ণু নারায়ণ প্রভু ভোলানাথ মোর সর্বদোষ করিব মার্জনা উঠা বলি পরম সন্তুষ্ট আমি ভক্তিত্বব তুমি যে অমরাবতীর বাবে কৰিছা আকাংক্ষা তাতকৈ বিশাল অমরাবতীপুর আমি তোমার কারণে নির্মাণ করিম গতিকে মুক্তি কৰি দিয়া তুমি দেবতা মণ্ডলী আৰু ত্যাগ কৰি অমরাবতীপুর গমন কৰা তুমি আপোন ৰাজ্যলৈ আপোনাৰ হবৰে আজ্ঞাময়ী হিৰত তুলি লৈ এতিক্ষণে দেৱতাসকলক সন্মানেৰে মই মুক্তি কৰিম প্ৰদান সেনাপতি মৈদানক অবিলম্বে দেৱতা সমাজক সন্মান সহকাৰে মুক্ত কৰি দিয়া হে প্রভু ব্রহ্মদেব হে ভোলানাথ হে আই নারায়ণ হে ব্রহ্মা বিষ্ণু মহেশ্বর তিনি চৰণত এই অধম বলিয়ে জনাইছো সহস্ৰ কৌটি প্ৰণিপাত জন্মান্তৰে পাওঁতেন মই আপোনাৰ হবৰ চৰণ কমলত তথাস্তু